নকয় সুধিলেহে মানে ভালে হৈছে এনেকৈ কয় এনেকৈ খুটুনি মাৰি দিম আৰু আমাৰ ঘৰৰ প্ৰাণী এটা এতিয়ালৈকে শুই উঠা নাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে আৰু আজি এটা ধুনীয়াকৈ লং ভিডিঅ' লৈ আহিছোঁ মানে ব্লগ ডেইলি ব্লগ আৰু দিনত কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই থাকিম আৰু আপোনালোকে নাভাবিব যে মুখখনত কিবা হৈছে মানে মই মুখত লগাইছিলোঁ অকণমান আগত গাখীৰৰ চামনি এতিয়া ভাবিব যে গাখীৰৰ চামনি কোনে লগায় মই লগাওঁ গাইছ মানে মই বহুত দিন আগত মায়ে কৈছিলে যে গাখীৰৰ চামনি লগালে মানে মুখখন ধুনীয়া একদম কোমল হৈ যায় মই এনেকৈ ৰিজাল্টটো পাইছোঁ সেইকাৰণে মই প্ৰায়ে লগাওঁ মোৰ স্কিন কেয়াৰৰ নামত কেইটামান বস্তুৱে থাকে গাখীৰৰ চামনি মই সপ্তাহত 2-3 দিন এনেকৈ লগাওঁৱেই তাৰপাছত মই নাৰিকল তেল লগাওঁ আৰু কেতিয়াবা ধৰক কিবা স্কিন কেয়াৰ বস্তু আনিলে তেনেকৈ ইউজ কৰোঁ আৰু কিন্তু মই ইমান স্কিন কেয়াৰ নকৰোঁ সেইকাৰণে দেখিবলৈ পাইছে এইবিলাক মই পিম্পলবিলাক ভাঙি দিছিলোঁ পিম্পলবিলাক ভাঙি দিওঁতে এতিয়া এইবিলাক অৱস্থা হৈছে আৰু মোৰ বেকগ্ৰাউণ্ডে একদম মন নকৰিব দেই সেইখন বিচনা দেখিছে নহয় বিচনাখনত গোটেই মোৰে কাপোৰ মানে থ'ব এলাহতে মানে ইয়াতে থৈছোঁ কাৰণ গডৰেজত আকৌ ওলাব যাব লাগে সেইকাৰণে মই ইয়াতে থৈছোঁ যাতে মই যিটো ইচ্ছা তাকে পিন্ধিব পাৰোঁ বাৰু যি কি নহওক আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ধুই দিম যিহেতু এতিয়া গা চা ধোৱা নাই গাটো ধুই আহোঁ আৰু আজি যিহেতু হনুমান জন্ম উৎসৱ সেইকাৰণে ধুনীয়াকৈ সকলোকে মোৰ ফালৰ পৰা হনুমান জয়ন্তী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যাম হনুমান মন্দিৰত আপোনালোকক দেখুৱাম বাৰু সকলোখিনি আৰু এতিয়া মই ধুনীয়াকৈ গা চা ধুই আহোঁ হাতখন বিষাই গৈছে গাইজ বহুত কষ্ট হয় ভিডিঅ' বনাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবে নকৰে সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আজি বহুত দিনৰ মূৰত হনুমান জয়ন্তী দিনাখন ফাইনেলি অকণমান ৰ'দ দেখা পাইছোঁ গাইজ ৰ'দ এইকেইদিন যে সদায় মানে বৰষুণ কেনেকৈ যে মানে ইমান বৰষুণ মানে সহ্য কৰিব নোৱাৰি বাৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া মই ধুনীয়াকৈ গা চা ধুই আহিলোঁ আৰু এতিয়া মই কি কৰিব লাগিব জানেনে এতিয়া মই বনাব লাগিব ভাত গম পায়েই নহয় আৰু কি হ'ব এইবিলাক মানে জামেলা ভাত চাত বনাব লাগিব মায়ে ভাত বনাব দিছে কিয়নো মায়ে মানে শালত লাগি আছে যিহেতু বিহুৱান লগাইছে সেইকাৰণে আৰু এতিয়া মই ভাত বনাম আৰু একেলগে ভাত বনাওঁ আৰু আমাৰ ঘৰৰ প্ৰাণী এটা এতিয়ালৈকে শুই উঠা নাই আছে উঠিনে মই ইফালে গা চা ধুই আহি ৰেডি হ'লোঁ আৰু ভাত বনাব লাগিব এয়া মই ভাত বনাব লৈছোঁ এইফালে লৈছোঁ সৰু আলু যিহেতু আজি একদম চিম্পলকৈ খাম আৰু লাঞ্চটো আৰু নিৰামিষ খাম যিহেতু আজি লগতে বৃহস্পতিবাৰ মা দেউতাহঁতে নিৰামিষেই খায় আৰু আজি হনুমান জয়ন্তী যিহেতু মই ভাবিছোঁ নিৰামিষেই খাম সেইকাৰণে এয়া সৰু আলু লৈছোঁ আৰু এইফালে মই সৰু আলুখিনি কাটি আছোঁ কাটি লওঁ আলু কাটি আছে মছলা বটি আছে গাইজ মই ভাবিছোঁ আজি দালিটো মজাকৈ একদম ডাল ফ্ৰাই বনাওঁ একদম এইফালে মই বিলাহী লৈ লৈছোঁ আৰু একদম আদা নহৰু এনেকৈ পূৰা যে ডাল ফ্ৰাই বনাই ইমান মজা লাগে খাই নহয় সেনেকৈ বনাম বুলি ভাবিছোঁ এনেতো ঘৰত মায়ে ৰেগুলাৰ দালি এনেকৈ বনাই থাকে কিন্তু আজি একদম মজাকৈ বনাম মোৰ হাতৰ খাই চাওক সেইকাৰণে মই এইফালে লৈছোঁ দুটা বিলাহী দুটা দিওঁ নে এটা দিওঁ এতিয়া ভাবি আছোঁ এটাই দিওঁ নেকি কাৰণ বহুত বেছি দালি নবনাওঁ নহয় সেইকাৰণে এটাই বিলাহী দিম আৰু এইটোত মই মিনি মিক্সিটোত মই অকণমান বিলাহীটো অকণমান মানে কুটুৰ কৰি ল'ম আৰু তাৰপাছত নহৰু আদা পিঁয়াজ অকণমান বেছিকৈ দি পেলাই ধুনীয়াকৈ ডাল ফ্ৰাই বনাম আপোনালোকক দেখুৱাইছোঁ আৰু মানে বেছিক মছলাখিনি দিম একদম হালধি নিমখ সেইবিলাকতো থাকিবই অকণমান জিৰা আৰু লগতে আমাৰ ঘৰত বেলেগ মছলা নায়েই জিৰা আছে আৰু বেলেগ সেইবিলাক নাই সেইকাৰণে জিৰাই দিম আৰু সেইখিনিকে দি পেলাই মজাকৈ ডাল ফ্ৰাই বনাম আৰু মই ডাল ফ্ৰাইটো এনেও খাই ভাল পাওঁ একদম ৰুটিৰ লগত খাই মজা লাগে কিন্তু আমিতো ভতুৱা হয় সেইকাৰণে ভাতটো নহ'লে নহ'ব সেইকাৰণে ভাতৰ লগতে খাম বাৰু এতিয়া মই বনাই লওঁ আমাৰ সৰু ভাগিনৰ কথা শুনিব গাইছ হেল্ল' অ' সৰু বাই এয়া গাইছ তাই এতিয়া হৈ উঠিছে আৰু কেমেৰা দেখি পলাইছে তাই মুখখন চাওক ইমান দেৰিকৈ কোন শুই উঠে গাইছ এতিয়া 12টা কি 1টা বাজিব ভগৱান আজি আমাৰ পাকঘৰৰ বিশেষ আকৰ্ষণ অৰ্থাৎ ডাল ফ্ৰাই মই ইয়াতে ৰেডি কৰিবলৈ লৈছোঁ এয়া মই ইয়াতে 4 প্ৰকাৰৰ দালি তিয়াইছোঁ প্ৰথমতে মুগ মচুৰ তাৰপাছত আছে বুটৰ আৰু এটা
কিবা আছিলে নামটো মই পাহৰি গ'লোঁ কিবা এটা আছিলে সেয়া 4টা দাইল মই এতিয়া অকণমান সময় ভিজাই থৈ দিম তাৰপাছত বইল কৰি দিম বইল হৈ গ'ল এয়া ধুনীয়াকৈ কিন্তু মানে বহুত বইল হ'বও দিয়া নাই আৰু এইফালে বিলাহীটো ৰেডি হৈ আছে এয়া তেল গৰম হ'ল এতিয়া মই ধুনীয়াকৈ গৰম তেলত পিঁয়াজ দি দিম আৰু মোৰ আগতে মানে এই মোবাইলৰ বেক চাইডে মানে হেৰিখন আছিলে এইটো যে চিপকু এটা যে থাকে চিপকুটো আছিলে তো মানে চিপকুটো কেইদিনমান আগত এৰাই দিলোঁ সেইকাৰণে এতিয়া মানে য'তে ত'তে চিপকি নাথাকে যে মানে ভিডিঅ'টো কৰিব পৰা নাই নহ'লে মই ৱালৰ মানে টাইলছত লগাই পেলাই মই ধুনীয়াকৈ ভিডিঅ'টো কৰোঁ কিন্তু আজি মানে দেখুৱাব নোৱাৰিম আৰু ভালকৈ হ'লেও ট্ৰাই কৰিম বাৰু এতিয়া মই প্ৰথমতে তেলটো বহাই দিছোঁ ইয়াতে মই তেজপাত দিম আৰু এয়া জলকীয়া দিওঁ তো গাইজ মই একদম ঘামি জামি গৈছোঁ আৰু এতিয়া দালিখিনিত এটা টুইষ্ট আছে টুইষ্টটো হৈছে এইডাল হৈছে ঘুটুনি আৰু মই এতিয়া এনেকৈ ঘুটুনি মাৰি দিম আৰু আপোনালোককো দেখুৱাই আছোঁ মই কেনেকৈ ঘুটুনি মাৰোঁ যিহেতু এটা কৈছিলোঁ লাষ্টত এটা কাম আছে বেলেগ একো নহয় মই এতিয়া কৰচখনত মানে হেতাখনত আমাৰ দৰঙীয়া ভাষাত কৰচ বুলি কওঁ কৰচখনত মানে মই অকণমান তেল ল'ম আৰু অকণমান জিৰা ল'ম আদা নহৰু ল'ম আৰু ধুনীয়াকৈ অকণমান মানে গৰম কৰি পেলাই দালিখিনিৰ ওপৰত মানে এইটো কি কয় চক মাৰি দিম আৰু কিবা বুলি কয় পাহৰিলোঁ ইয়াতে দিম অকণমান জিৰা এতিয়া মই ইয়াতে দি দিওঁ ৱাও কি টেষ্টি এটা মজা গোন্ধ আহিছে গাইজ দালিখিনিৰ লুকছটো হৈছে এইখিনি এয়া হৈছে আজিৰ লাঞ্চৰ প্লেটখন মজাকৈ সজাই লৈছোঁ এয়া হৈছে ডাল ফ্ৰাই সৰু আলু ভাজি চালাড নেমু টেঙা আৰু এয়া কেপচিকাম ভাজি আৰু এতিয়া মই ধুনীয়াকৈ মই বনোৱা দালি টেষ্ট কৰি আপোনালোকক কৈ আছোঁ গাইজ মা কি গৰম টেষ্টটো কিবা অলপ বেলেগ লাগিছে ভাল লাগিছে মানে কি বুলি ক'ম এতিয়া দালি দালিয়ে লাগিছে ভণ্টিয়ে এফালে কৈ আছে দালি দালিয়েতো লাগিছে কিন্তু ৰেগুলাৰ দালি যদি মায়ে বনায় তেনেকুৱা লগা নাই অকণমান মানে বেলেগ ভাল লাগিছে টেষ্টটো ইউনিক লাগিছে সঁচা নে দেউতা সঁচা নে দেউতাই মানে কেতিয়াও ভাল হৈছে বুলি ভালকৈ নকয় সুধিলেহে মানে ভালেই হৈছে এনেকৈ কয় মই এতিয়া খাই লওঁ মজাকৈ মই নিজে বনাইছোঁ কিয় বেয়া বুলি ক'ম ভালে হৈছে আৰু যদি কাৰোবাৰ কাঁহীত যদি ৰৈ যায় তেতিয়াহ'লে গম পাব বেয়া হৈছে কিন্তু কাৰো কাঁহীত নৰয়ে মই জানো ভালকৈ কেপচিকাম নাখায় মোক দিয়ে এইটো লৈ যা এটা লৈ যা খাই লওঁ হাই গাইজ এতিয়া মই ৰেডি হৈ পেলাই অহা দেখা পাই ভাবিছে চাগে ক'ত যাওঁ ক'তো নাযাওঁ আমি আহিছোঁ আমাৰ ঘৰৰ পাছফালে কিয়নো আমি এতিয়া বনাম ভিডিঅ' এইকেইদিন যিহেতু বৰষুণে দি আছিলে সেইকাৰণে মই ভাবি আছিলোঁ মানে ভিডিঅ' কেইটামান বনাম কিন্তু আজি অকণমান ৰ'দ দিয়াৰ কাৰণে মানে ভিডিঅ' কেইটা বনাব পালে ভাল হৈছে আৰু সেইকাৰণে আৰু মোক কেনেকুৱা লাগিছে গাইজ কমেণ্ট এটা কৰিব মই ভিডিঅ'গ্ৰাফাৰ লৈ আহিছোঁ আৰু এইখন হৈছে আমাৰ পথাৰ ধুনীয়াকৈ ইয়াতে ভিডিঅ' বনাম আমি এতিয়া যাব ওলাইছোঁ মন্দিৰ হনুমান মন্দিৰ যাম এতিয়া আৰু মই ইয়াত ধুনীয়াকৈ এনেকৈ ৰেডি হৈ লৈছোঁ কেনেকুৱা লাগিছে ক'ব মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কেনেকুৱা লাগিছে আমি এতিয়া আহিলোঁ একদম মন্দিৰৰ পৰা আহি পেলাই অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট মানে কি আৰু কাপোৰ চাপোৰ সলালোঁ আৰু ইমানেই ভিডিঅ'টো ধুনীয়াকৈ কওঁ বা চব কাম মই ধুনীয়াকৈ কৰোঁ নেকি বাপৰে আৰু এতিয়া ভাবিছোঁ ব্লগটো এইখিনিতে খতম কৰোঁ কিয়নো বহুত বেছি দীঘল হৈ যাব নহ'লে আজিৰ কাৰণে ইমানেই আপোনালোকে ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই